Hello everyone, welcome to my YouTube channel. I am your Nashrim Khan. আপুনি যদি মোৰ নতুন ভিউয়াৰ্স হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰি থোৱা আছে নটিফিকেশনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ওয়েল আজি শৰ্ট ষ্টৰীটোৰ নাম হৈছে ব্ৰেকআপৰ পাছত তাৰ প্ৰথমটো ফোন কল। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনাক পুনৰবাৰ মনত পেলাই দিছোঁ নটিফিকেশনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ যিকোনো ভিডিঅ' আটাইতকৈ প্ৰথমে আপুনি পায়। প্ৰায় কেইবাটাও বছৰৰ পাছত তাৰ ফোন আহিল। ৰাতি 1:30 বাজিছিল। হাৰে আছিলোঁ মই। ইনষ্টাগ্ৰামত ফিড স্ক্ৰল কৰি আছিলোঁ আৰু ৰীল ভিডিঅ' চাই আছিলোঁ আৰু হঠাৎ এটা আননোন নম্বৰৰ পৰা ফোন আহিল। মই বুজি পোৱা নাছিলোঁ যে ইমান ৰাতি কোন হ'ব পাৰে। ভাবিলোঁ ফোন কলটো ইগন'ৰ কৰোঁ। যদি ইম্পৰ্টেণ্ট কল হয় তেন্তে আকৌ কৰিব। মই ইগন'ৰ কৰিলোঁ। আকৌ ফোন আহিল আৰু এইবাৰ মই ৰিচিভ কৰিলোঁ। মই হেল্ল' ক'লোঁ আৰু সন্মুখৰ পৰাও হেল্ল' বুলি ক'লে। হঠাৎ মোৰ মাইণ্ড চেঞ্জ হ'ল, মোৰ মুড চেঞ্জ হ'ল, কাৰণ মাতষাৰ চিনাকি আছিল। মাতষাৰ শুনাৰ লগে লগে চকুৰ আগত যেন আন্ধাৰে বেৰি ধৰিলে। বহুত স্মৃতি সজীৱ হৈ পৰিলে। বহুত আঘাত আৰু বহুতখিনি ঘাও পুনৰ বিষাব ধৰিলে। মোৰ ভঙা ভঙা মাতত পুনৰবাৰ হেল্ল' ক'লোঁ আৰু সিফালৰ পৰা ক'লে ডিষ্টাৰ্ব দিয়া নাইতো। মই ৰিপ্লাইত কি ক'ম একোৱেই ভাবি পোৱা নাছিলোঁ। ক'ম নে না ক'ম। মোৰ মনত হাজাৰটা প্ৰশ্ন উদ্ভৱ হৈছিল যে কিয় হঠাৎ আজি তেওঁ মোলৈ মনত পৰিল, কিয় আহিছা এতিয়া। মই সাহস গোটাই ক'লোঁ নাই কোৱা। সি ক'লে ভালনে তোমাৰ? মই ক'লোঁ আছোঁ ভালেই। তুমি? মোৰ এই প্ৰশ্নটোৰ পাছত সি নিজৰ চকু পানী ৰখাব নোৱাৰিলে আৰু কান্দি কান্দি ক'লে মই ঠিক নাই। এতিয়া মই আৰু কনফিউজ হৈ গ'লোঁ যে হৈছে কি। আউট অফ নাওৱেৰ ইমান বছৰৰ মূৰত ইমান ৰাতি ফোন আৰু লগত মোৰো চকু পানী। যেনে তেনে লুকুৱালোঁ মই মোৰ চকু পানী আৰু কথা পাতিলোঁ। তেতিয়া গম পালোঁ যে যিজনী ছোৱালীৰ বাবে সি মোক এৰি থৈ গৈছিলে সেই ছোৱালীজনীয়ে আন কাৰোবাৰ বাবে তাক এৰি দিলে। সি যেনেকৈ কথাবোৰ কৈ গৈছিল, সি তাইৰ কাৰণে কিমান কান্দিলে, কিমান ভিক্ষা খুজিলে, কিমান তল পৰিলে তাইক পাবলৈ, তাইৰ ভালপোৱা পাবলৈ। তেনেকৈ ময়ো বহুত তল পৰিছিলোঁ, বহুতবাৰ ভিক্ষা খুজিছিলোঁ তাৰ আগত, তাক পাবলৈ, তাৰ ভালপোৱা পাবলৈ, তাৰ মৰম পাবলৈ। আৰু আজি যিজনী ছোৱালীয়ে তাক ঘূৰিও নোচোৱা হ'ল, তেনেকৈ এদিন সিও মোৰ লগত কৰিছিলে। মোৰ চকুত চকু পানী আছিল যদিও মুখত হাঁহি আছিল যে মোৰ লগত সি যি কৰিলে তাৰ শাস্তি সি ভালদৰে পালে। কাৰোবাৰ সঁচা মৰমক গচকি আঁতৰ হৈ যোৱাৰ শাস্তি, যিটো সি পালে সি ভুক্তভোগী হ'ল। সি কান্দি কান্দি মোক চৰি ক'ব ধৰিলে, ক্ষমা খুজিব ধৰিলে। বহুতবাৰ নিজৰ দুখ স্বীকাৰ কৰিলে, বহুতবাৰ চৰি ক'লে যাতে মই তাক ক্ষমা কৰি মোৰ জীৱনলৈ ঘূৰাই আনো। মই তাক বহুত বছৰ ভাল পালোঁ। সি ঘূৰি আহিছিল মোৰ ওচৰত, এনেকুৱা লাগিছিল যে মোৰ সকলো সুখ উভতি আহিল। মই তাক ক্ষমা কৰি দিলোঁ। সি মোক সুধিলে তুমি মোক নিজৰ কৰি ল'বানে? এই প্ৰশ্নটো শুনাৰ লগে লগে মোৰ সেই দিনবোৰ, সকলো স্মৃতি, আমাৰ গোটেই ৰিলেশ্যনশ্বিপটো চকুৰ আগত ফ্লেছ হৈ গ'ল আৰু মই চকুত চকু পানী লৈ ক'লোঁ ন' নেভাৰ। মই তোমাক তোমাৰ কৰ্মখিনিৰ বাবে, তুমি যিখিনি কৰিলা মোৰ লগত সেইখিনিৰ বাবে ক্ষমা কৰিব পাৰিম, কিন্তু তোমাৰ নিচিনা পাৰ্চন এজনক আকৌ আপোন কৰি লোৱাৰ ভুলটো মই জীৱনত দ্বিতীয়বাৰ কৰিব নিবিচাৰোঁ আৰু নোৱাৰোঁ। সেই ঘাও যি তুমি দিলা, সেই চকু পানী যি তোমাৰ বাবে গোটেই ৰাতি দিন মাহ বছৰলৈকে মই টুকিলোঁ, সেয়া কেনেকৈ পাহৰোঁ? সেই দুখ যি তুমি দিলা কেনেকৈ পাহৰোঁ? ৰাতি ৰাতি গাৰু, কেৱল মোৰ গাৰুটোৱে গম পায় মোৰ দুখ। এয়া যি হ'ল তোমাৰ লগত সেয়া তোমাৰ কৰ্মৰ ফল আৰু এয়া তুমি ভুগিবই লাগিব নিবিচাৰিও। যদি তোমাৰ কিবা মজবুৰি হ'লহেঁতেন
তেতিয়া চাগে মই তোমাক এবাৰৰ বাবে হ'লেও আঁকোৱালি ল'লোহেঁতেন, একচেপ্ট কৰি ল'লোহেঁতেন। কিন্তু তুমি মোক আন এজনী ছোৱালীৰ বাবে এৰিলা। লাইক চিৰিয়াছলি? You replaced me. How can I forget? I'm sorry. কিন্তু মই এতিয়া তোমাৰ লগত নোৱাৰোঁ। পৰাপক্ষত নেক্সট আৰু এইটো নাম্বাৰলৈ ফোন নকৰিবা। ইমানখিনি কৈ মই ফোন ৰাখি দিলোঁ। এয়া প্ৰথম আছিল যে মই তাক না ক'লোঁ। মই বহুত কান্দিলোঁ, কিন্তু মই আকৌ এটা ভুল কৰাৰ ভুলটো নকৰিলোঁ। জীৱনত এটা সময় এনেকুৱা আহে আপোনাৰ হৃদয়ৰ পৰা নহয়, ব্ৰেইনৰ পৰা, মগজৰ পৰা কাম কৰিব লগা হয়। হৃদয় প্ৰায় আমাক অবুজন কৰি তোলে, কিন্তু মগজে সকলো গম পায়, সকলো জানে যে কোনটো ভুল আৰু কোনটো শুদ্ধ। আমি গোটেই জীৱন কেৱল হৃদয়ৰ শুনো ন, মগজক ইগন'ৰ কৰোঁ। ভাবি চাওকচোন কিমান ভুল কৰোঁ আমি। এইটো নহয় যে সম্পৰ্ক এটাক দ্বিতীয়বাৰ সুযোগ দিব নালাগে বা চান্স দিব নালাগে। চান্স দিব লাগে, কিন্তু চিটুৱেশ্যন চাই, পৰিস্থিতি চাই, যে কি কাৰণত ব্ৰেকআপ হৈছিলে। যদিহে আপোনাৰ দুয়োৰে ভাল পোৱা আছে, দুয়োৰে মাজত ভাল পোৱা আছে, এনেই কিবা এটা ৰিজনৰ কাৰণে ব্ৰেকআপ হৈছে টেম্পৰাৰী, তেতিয়াহ'লে আপুনি পুনৰ একচেপ্ট কৰিব পাৰে, পুনৰ সম্পৰ্কটো আগবঢ়াই নিব পাৰে ভাল পোৱা আৰু মৰমৰ মাজেৰে। কিন্তু যদিহে থাৰ্ড পাৰ্চনৰ কাৰণে আপোনাক এৰি থৈ গৈছে, তেন্তে পুনৰবাৰ বিশ্বাস কৰাটো ভুল। কাৰণ কিয় পুনৰবাৰ আপুনি বিশ্বাস কৰিব? আপুনি কিয় ৰিস্ক ল'ব? আপুনি কিয় ৰিস্ক ল'ব লাগে? ভুক্তভোগী আপুনি কিয় হ'ব? তেওঁ যেতিয়া ভুলটো কৰিছে, তেওঁ ভুক্তভোগী হওক। আন কাৰোবাৰ বাবে আপোনাক এৰিছে, আপোনাৰ ভাল পোৱা গছকি আঁতৰি গৈছে, গতিকে ইয়াৰ ৰিস্ক আপুনি নল'ব। তেওঁক ভুক্তভোগী হ'বলৈ দিয়ক। ৰিলেশ্যনশ্বিপ এটাক আকৌ এবাৰ চান্স দিব পৰা যায়, কিন্তু কাৰণটো চাইহে। যদিহে এনেকুৱা কাৰণত আপোনাৰ ব্ৰেকআপ হৈছে, তেন্তে আপুনি আকৌ এবাৰ চান্স দিব নালাগে। কাৰণ আকৌ এবাৰ চান্স দিব আপুনি, আকৌ সেই চান্সৰ ভুক্তভোগী আপুনিয়ে হ'ব। সেইটো ৰিস্ক আপুনি কিয় ল'ব? আকৌ তেওঁ আন কাৰোবাক ভাল পাব, আপোনাক এৰিব। গতিকে অকলশৰীয়া শেষত আপুনি হ'ব, দুখ শেষত আপুনি পাব। যিখিনি এটা সময়ত আপুনি পাই আহিছে, পুনৰবাৰ আপুনি সেই দুখতে থাকিবনে? বা সেই দুখেই আপুনি আঁকোৱালি ল'বনে? গতিকে যেতিয়ালৈকে আমি নিবিচাৰোঁ দুখ, তেতিয়ালৈকে আমি নাপাওঁ। কিন্তু আমি কিছুমান দুখ জানি বুজি লওঁ। ষ্টৰিটো কেনেকুৱা লাগিলে জনাব, আৰু লগতে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পুনৰবাৰ মনত পেলাই দিছোঁ, যদিহে আপুনি মোৰ নতুন ভিউৱাৰ্ছ, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে ন'টিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ পুৰণা ভিউৱাৰ্ছ, তেন্তে মোৰ ভিডিঅ' আটাইতকৈ প্ৰথমে আপুনি পাবৰ কাৰণে ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।